নমস্কাৰ বন্ধুসকল, SMS অলৰাউণ্ডাৰ চেনেলত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ মাজত যিসকলৰ নাম NRCৰ দ্বিতীয় খচৰাত আহি পোৱা নাই, আজিৰ এই নিউজটো তেওঁলোকৰ বাবেই। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। NRC কৰ্তৃপক্ষৰ পুনৰ নতুন নিৰ্দেশনা। 20 আগষ্টৰ পৰা কৰিব পাৰিব দাবী নিষ্পত্তিৰ বাবে আবেদন। অৰ্থাৎ আপোনালোকে অহা 20 আগষ্টৰ পৰা আপোনালোকৰ যিসকলৰ নাম অহা নাই তেওঁলোকে দাবী নিষ্পত্তিৰ বাবে যেটো ফৰ্ম ল'ব সেই ফৰ্মটোত আবেদন কৰিব পাৰিব। আবেদন জনাব পাৰিব সংশোধনীৰ বাবেও। অৰ্থাৎ আপোনালোকৰ নামবিলাক যদি NRCৰ খচৰাত ভুল আহি থাকে তেতিয়াহ'লে আপোনালোকে ভুল শুধৰণিৰ বাবে যেটো ফৰ্ম ল'ব সেই ফৰ্মটো ফিলআপ কৰিব পাৰিব। আৰু লগতে www.nrcassam.nic.in ত উপলব্ধ হ'ব প্ৰপত্ৰসমূহ। প্ৰপত্ৰসমূহ উপলব্ধ হ'ব আপোনাৰ এই ৱেবছাইটটো www.nrcassam.nic.in ত। সকলো NSK কেন্দ্ৰত উপলব্ধ হ'ব আবেদন পত্ৰ। অৰ্থাৎ আপোনালোকৰ ওচৰে পাজৰে থকা যিমান কেইখন NRCৰ কেন্দ্ৰ আছে সেই গোটেইকেইখন কেন্দ্ৰতে আপুনি ফৰ্মখন পাই যাব। লগতে যদি ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব। তাদের কাৰণে এইখিনিয়ে। থ্যাংক ইউ ফৰ ওয়াচিং।